গাইজ গৈ আছোঁ আমি যোৰহাট। তো যোৰহাটত যে একদম ধামাকা হৈ যায় আছে, একদম যোৰহাটত গৈ আছোঁ। তো যোৰহাটত কিবা এটা কাম আছে, তো যাই আছোঁ। তো আজি যাম যোৰহাট। তো ৰাতি ট্ৰেইন আছে, তো আপোনাৰ সম্পূৰ্ণখিনি নমস্কাৰ বন্ধুসকল। তো আশা কৰোঁ আপোনাৰ সকলোৰে ভালে, তো মোৰো ভাল। তো আমি আজি গৈ আছোঁ যোৰহাট। তো একদম যোৰহাটৰ পৰা ধামাকা ভিডিঅ' আহি আছে, তো আপোনালোকে ভিডিঅ'খন চাব। তো আজি ফাৰ্ষ্ট হ'ল, তো আজি ফাৰ্ষ্ট আমি যাই আছোঁ যোৰহাট। তো ফাৰ্ষ্ট টাইম যোৰহাট যাম আজি। তো একদম মজা লাগিব যোৰহাট যায়। তো আপোনাক গোটেইখিনি দৃশ্য দেখাবলৈ চেষ্টা কৰিম যোৰহাট যায়, আৰু যোৰহাটৰ পৰা আপোনালোক ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম। তো আকচোন আমি গাড়ীত যাই লগ পাইছোঁ ক'বলৈ যোৰহাটৰ একদম পূৰা। আমি এতিয়া চিধাই ছয়গাঁৱৰ পৰা গুৱাহাটীলৈ বাছত যাম। তো বাছত গুৱাহাটীৰ পৰা ট্ৰেইনত যাম। তো আপোনাক একদম গোটেইখিনি দৃশ্য দেখুৱাই আছোঁ। তো তো গাইজ ফাইনেলি আমি পাই গ'লোঁ জালুকবাৰী। তো জালুকবাৰীত আমি ইয়াত নামো। তো আদাবাৰীত যে আমি ৰখিম, তো আদাবাৰীৰ পৰা আমিখিনি আৰু বেলেগ গাড়ী লৈ যাব লাগিব। তো আকচোন আপোনাক পূৰা একদম আপোনাক সেই দৃশ্য দেখুৱাই আছোঁ জাৰ্ণিটো। চ' গাইজ ফাইনেলি আমি পাই গ'লোঁ, এইটো নিশ্চয় দেখিছে গুৱাহাটী ৰেলৱে ষ্টেচন। তো আমি ইয়াৰ পৰা ট্ৰেইন ল'ম যোৰহাটলৈ। তো আমাৰ ৰাতি প্ৰায় 8:45 মানত ইয়াৰ পৰা ট্ৰেইন আছে। তো চাই ধৰক আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে। তো একদম যোৰহাটত গৈ একদম ধামাকা হৈ আছে ভিডিঅ'টো। চ' গাইজ আমাৰ ট্ৰেইন আছে 6 নম্বৰ প্লেটফৰ্মত। তো আমি এতিয়া গৈ আছোঁ, নিশ্চয় দেখিছে ওপৰলৈ যাব লাগিব আমি 6 নম্বৰ প্লেটফৰ্ম। তো 6 নম্বৰ প্লেটফৰ্মত আপোনাৰ লগ পাই আছোঁ। তো তাৰ সম্পূৰ্ণখিনি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো আচোন আমি যাম এতিয়া। চ' গাইজ ইয়াতে অলপ বহিছোঁ। তো ট্ৰেইনখন আহি আছে। তো এতিয়া বৰ্তমান বাজিল 8:15। তো 8:45 যিহেতুকে ট্ৰেইনখন আছে, আমি ইয়াতে অকণমান ৰখিছোঁ। তো চাওকচোন আপোনাৰ নিশ্চয় দেখিছে পূৰা ট্ৰেইন ৰখি আছে। তো এইবিলাক ক'ৰবাত যাব আৰু ট্ৰেইনখন। চ' গাইজ ফাইনেলি আমি ওলালোঁ, নিশ্চয় দেখিছে পূৰা একদম আন্ধাৰ পূৰা আন্ধাৰ। তো আমি ৰাতি যাম। তো ৰাতিপুৱা প্ৰায় 6টামান বজাত যাই পাব লাগে। তো আমাৰ তো কি হয় দেখা যাক, কেতিয়া যাই পাওঁ। নিশ্চয় দেখিছে এইটো কিবা এটা ষ্টেচন পালোঁ। তো নাম চাম নাজানো, তো দেখাই নাই বেনা যিহেতুকে। তো ইয়াত নিশ্চয় দেখিছে ইয়াত অকণমান টাইম ৰখিলে ট্ৰেইনখন। চ' গাইজ তেতিয়া ফাইনেলি পোহৰ হ'লে, নিশ্চয় দেখিছে প্ৰায় 4:30 চাৰে 4টা বাজিলে। তো প্ৰায় 6টামান বজাত আমি যাই পাম। তো আহকচোন আমি পূৰা একদম জাৰ্ণিটো আপোনাৰ গোটেই দেখুৱাই আছোঁ। চ' গাইজ ফাইনেলি একদম পোহৰ হৈ গ'ল, নিশ্চয় দেখিছে প্ৰায় 5:30মান বাজিলে। তো আমি আৰু আধা ঘণ্টামান পিছত যাই পাম যোৰহাট। তো আপোনাক গোটেইখিনি দেখুৱাই আছোঁ। তো একদম এণ্টলৈ ভিডিঅ'টো চাই দিয়কচোন বাৰু। চ' গাইজ ফাইনেলি আমি গৈ আছোঁ এতিয়া। তো তাৰপিছত আমি পাম পূৰা একদম নিশ্চয় দেখিছে পূৰা একদম ঢল পহাৰ। তো একদম ধামাকা ভিডিঅ' হৈ আছে। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পায় চাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ আৰু একদম ধাৰাসাৰ কমেণ্ট মাৰিবলৈ একেবাৰে নাপাহৰিব। তো যোৰহাটত গৈ একদম ধামাকা ভিডিঅ' আহি আছে। তো এতিয়া ভিডিঅ'টো চাওক। আপোনালোকে নিশ্চয় দেখিছে কোনো মানুহ উঠাই নাই এতিয়াও। তো আৰু আহক একদম লাষ্টলৈ এনজয় কৰক। নাই আৰু অলপ আছে পামেই আৰু বেছি টাইম নাই। আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ আজি ভিডিঅ'টো। তো পূৰা একদম একদম চবে ৰাতি ট্ৰেইনত পাইছোঁ। পূৰা এতিয়া বাজিল 5:30 হৈছিল। চাওক 5:30 হৈছিল। তো কিমান দেৰি হয় চাওঁ গাড়ীত। তো 6টামান বজাত যাই পাব লাগে, 6টা চাৰে 6টা। তো পূৰা পিছতে পৰিৱেশটো চাই লওক এতিয়া আপোনাৰ। চ' ফাইনেলি গাইছ আমি পাই গ'লোঁ যোৰহাট। তো যোৰহাট ষ্টেচন। তো আমি ইয়াতে এতিয়া নামিম। তো ট্ৰেইনখন ৰখিলে আমি ইয়াত নামিম। তো ইয়াত নামি কিনে আমি চিধা যাম ৰুমলৈ। তো ইয়াতে যি ৰুম এটা আছে, তো তাত যাম। তো তাত যাই বাইক চাইক আছে। তো আপোনাক যোৰহাটৰ পৰা কিছু ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। তো যদি ভিডিঅ'টো ভাল লাগে তো লাইক ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আমি ইয়াতে এতিয়া নামি যাম। তো ট্ৰেইনখন নিশ্চয় দেখিছে চলৈ গৈছে পহিলা। ইয়াতে আমি নামিম, নামি কিনে আপোনাক গোটেইখিনি দেখুৱাই আছোঁ ৰাস্তাৰ জাৰ্ণিখিনিও।
তো ফাইনেলি গাইছ নামি ল'লোঁ তো নিশ্চয় দেখিছে পূৰা ইয়াতে নামি গ'লোঁ তো এতিয়া আমি যাম ইয়াৰ পৰা তো হয়তো খোজকাঢ়ি বা বাইক বাছত কিবা কৰি বেছি নাই ইয়াৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান হ'ব তো মৰ্ণিং ৱাকো হ'ল তো খোজকাঢ়ি যাম আমি ইয়াৰ পৰা এতিয়া তো এখানে আছে ভিডিঅ'টো বাই বাই। চ' গাইজ ফাইনেলি আমি ৰুম পাই গ'লোঁ তো বৰ্তমান ৰুমত আছোঁ তো এতিয়া গা পা ধুই ল'ম তো আপোনালোক যাম এতিয়া ইয়াৰ পৰা ওলাই যাম তো অলপমান আপোনালোক বাহিৰৰ সামগ্ৰিক পৰিৱেশটো দেখাব তো বেলেগ ভিডিঅ' আহি আছে তো আপোনালোকে এণ্টলৈ চাই থাকক তো বাই বাই।